ৰাতি 11টামান বজাত হাতীৰ এক জাক আহি প্ৰায় 70-80টামান হ'ব আহি গোটেই গাঁওখন আমাৰ নতুন পাঁচবান্ধা মচকা তাৰপিছত এইফালে গৈ আপোনাৰ লংকাপেটা চাইডতো সিফালে বহুত ভঙাই দিলে। তাৰপিছত ধান খোপা চব নষ্ট কৰি দিলে, পথাৰত থোৱা ধানবিলাক নষ্ট হ'ল, ভঁৰালত সোমোৱা ধান চব ভঁৰাল ভঙাই দিলে। কিমান সময়ত আহিছিলে হাতী জাকটো? ৰাতি 11টামান বজাতে আহি পাইছে। কিমান মান আহিছিল বাৰু হাতী? 70-80টামান। মানে কিমান ক্ষয় ক্ষতি হ'ল আপোনালোকৰ আনুমানিক? অনুমানিকটো ধানটো বহুত হ'ব, 1000 মানৰ ওপৰতেই হ'ব। ফৰেষ্টৰ মানে খবৰ দিছিল? দুজন আহিছে বুলি কৈছে, কিন্তু দেখা নাই। এতিয়া ভৱিষ্যতে তেনেকুৱা যদি ফৰেষ্ট ডিপাৰ্টমেণ্ট যদি আহে, তেনেকুৱা খালি চেহেৰা দেখালে নহ'ব। ডিপাৰ্টমেণ্টৰ আপোনাৰ একো সহায় সহযোগ পোৱা নাই? একো সহায় কৰা নাই। সেই ৰাস্তা ঘূৰি ফুৰাহে মানুহে কয়, মই কিন্তু দেখা নাই মানুহজনে। কিন্তু মাজতে এটা দুটা ফায়াৰ কৰিছে বুলি কৈছে, কিন্তু কৰিছে নে নাই। এই জেগাডোখৰ নাম? এইটো আমাৰ পাঁচবান্ধা, নতুন পাঁচবান্ধা পৰা আৰম্ভ হয়। ৰাতিপুৱা 5টা বজালৈকে আছিল। হাতীৰ জাক আছিল প্ৰায় 80-90টামান হ'ব। আৰু আমাৰ এই লংকা মৌজাৰ আমাৰ ডিমাচা প্ৰদক্ষিত অঞ্চলৰ প্ৰায় 30-40 ঘৰৰ ওপৰত চব নষ্ট। আকৌ তাতে পথাৰৰ মাজত যিটো নেকি ট্ৰেক্টৰ নাযায়, সেই জেগাত পথাৰৰ মাজতে ধান মেজি কৰিছিল, সেই মেজিকেইটা চব উল্টা পুল্টা কৰি গোটেই বৰবাদ কৰিলে আমাৰ এই অঞ্চলটো যোৱাকালি ৰাতি। আৰু লগতে এইফালে আমাৰ মুছলিম কয়েকঘৰ আছিল, সিহঁতৰো চব বৰবাদ কৰিলে। কিমানটামান বাসগৃহ ভাঙিছে? বাসগৃহটো 30-40টাৰ ওপৰত হৈ যাব। আমি ইমান গন্তি কৰিব পৰা নাই, তবু অনুমান 30-40ৰ তলত নহয়, ওপৰতহে হ'ব। এটা ঘৰ জ্বলিছে বুলি গম পাইছো। লগতে আৰু এজনতো এই হাতী খেদাব যাওঁতে লাঠিডাল লাগি, লাঠিডালত আগুন আছিল, এই আগুনটো ঘৰত লাগি পেলাই চব জ্বলি গ'ল ঘৰটো। কিমান টকা ক্ষয় ক্ষতি হ'ব আনুমানিক গাঁওখন? অনুমানিক আমাৰ এই অঞ্চলত 1000 মনৰ ওপৰত কালি মানে ধান ক্ষতি হৈ গ'ল। আকৌ তাতে ঘৰ জ্বলি গ'ল, মানুহৰ কিমান ক্ষতি হৈছে। আৰু ঘৰৰ ভিতৰত সোমাই মানুহৰ এই যে কাঁহী বাতি হেন তেন চব ঘচকি মানে চেপেটা কৰাই দিলে। বন বিভাগক খবৰ দিয়া নাছিল নেকি? বন বিভাগ আহিছিল, ইহঁতে আহি মাত্ৰ দুজন আহি এইফালৰ ৰাস্তাই গুচি গ'ল। আমাক কোনো সহায় কৰা নাই, ইহঁতে ৰাইজক কোনো সহায় কৰিব পৰা নাই। ইহঁতৰ এই ভয়তে কাপি ইহঁতে আকৌ উল্টা পলাই গ'ল। খালি দায়িত্বহে পালন দায়িত্ব পালন কৰিবলৈ আহিছে, কিন্তু কাম কৰা নাই ইহঁতে।